একেলগে আমি কাম কৰি আছোঁ তেনেকুৱা নিচিনা বোকাজান তাত কংগ্ৰেছৰ কেণ্ডিডেট আৰু APHRC সকলে আমি জইনলি কাম কৰি আছোঁ আৰু তাত 2 তাৰিখে ৰাহুল গান্ধী আহিব আমি সকলোৱে তালৈ যাম আৰু আমৰি বুলি এটা নতুন সমষ্টি আছে তাত APHRCয়ে কেণ্ডিডেট হৈছে আৰু কংগ্ৰেছ আৰু APHRC তাত একেলগে কাম কৰি আছে এইটোহে কথা আৰু হাফলঙত অৱশ্যে তাত কংগ্ৰেছটোহে কেণ্ডিডেট হৈছে কংগ্ৰেছটো কেণ্ডিডেট হৈছে তাত হাফলঙত আমি সহায় কৰি আছোঁ তাত যোৱাকালি মুখ্যমন্ত্ৰী আহিছিলে আহি ইয়াত মানে বিশাল জনসভাত তেওঁ কৈছে যে দেয়াই কাঠাৰ এটা পাম নথকা ফুটবল বুলি কৈছে আপোনাক কি ক'ব আপোনাৰ পাম নথকা ফুটবল তেওঁৰ বোধহয় পাম নথকা গাড়ীৰ চক্কা বোধহয় পাম নথকা গাড়ীৰ চক্কা তাৰ গাড়ী ক'তো নচলে তাৰ গাড়ী মাত্ৰ লোকক বদনাম দিয়া আৰু মিছা কথা কোৱা এইটো গাড়ীহে আছে তাৰ লগত আৰু তেওঁ আৰু এটা কথা কৈছে যে দেয়াই কাঠাৰ যদি শাসনলৈ আহে 20 বছৰ পিছতহে বোলে শাসনত আহিব আপুনি কি ক'ব 20 বছৰ পাছত এতিয়াৰ পৰা আৰম্ভ কৰি বোধহয় 20 বছৰ আমি শাসন চলি থাকিম জিকাটো ইয়াত নিশ্চিত হৈ পৰিছে নিশ্চিত কাৰ্বি আংলঙত আৰু এলায়েন্স পাৰ্টিয়ে জিকিবই আৰু কথাই নাই বিজেপি তাত ইয়াত একো হাত নাই এতিয়া তেওঁলোকৰ কিছুমান বিভিন্ন চ'ৰ্চত ওলাই থাকে যে দেয়াই কাঠাৰে কেতিয়াবা নন কাৰ্বিসকলক ক্ৰিটিচাইজ কৰে 1951 চনৰ আগত অহা পিছত অহা বিভিন্ন ইছ্যু বিভিন্ন সময়ত আপুনি কৈ থাকে এই নন কাৰ্বি ভোটাৰ্ছখিনি আপোনালোকৰ এই নিৰ্বাচনত কেনেকৈ সহায় কৰিব বা আপোনালোকে সহায় পাবনে নাপাব এইটো কাউন্সিলৰ ইলেকশ্যনতহে এইটো কথা ওলাব কিন্তু কাউন্সিলটো তাত ৰুলটো বেলেগ ইলেকশ্যনৰ ৰুলটো বেলেগ সেইকাৰণে তাত এইটো নন ট্ৰাইবেলসকলৰ কিছুমানটো ভোট দিব নোৱাৰে সেইটো বেলেগ কথা কিন্তু ইয়াত এইটো হ'ব নোৱাৰে যে বিজেপিয়ে তেওঁলোকে প্ৰচেছন গৈ পেলাই ট্ৰাইবেল মুৰ্দাবাদ বুলিহে কয় হয়নে নহয় ট্ৰাইবেল মুৰ্দাবাদ বুলি কয় বিজেপিসকলে আৰু এইটো ইয়াত আমাৰ কাৰ্বি আসামত ট্ৰাইবেল পপুলেশ্যনটো বহুত ডাঙৰ তেতিয়াহ'লে ট্ৰাইবেল সেইকাৰণে ট্ৰাইবেল যিমান আছে লগতে মংগোলিয়ান ৰেচবিলাক যিমান আছে আহোম কোচ আৰু তেনেকুৱা বহুত আমাৰ মংগোলিয়ান ৰেচ বহুত আছে তেওঁলোকেতো কেতিয়াও বিজেপিৰ লগত নাথাকে কাৰণ বিজেপিসকলে তেওঁলোকক চাইনিজ বুলি কয় নহয় জানো চাইনিজ আৰু কিবা ধৰণৰ বুলিহে কয় মানুহ নিচিনা নহয় বুলি কাৰণ সেইটো মনুস্মৃতিত লিখা আছে মনুস্মৃতি লিখিছে যে এই শুদ্ৰা আমাকতো শুদ্ৰা বুলিহে কয় আমি শুদ্ৰ নহয় কিন্তু আমাক শুদ্ৰা বুলি কয় সেইকাৰণে এই শুদ্ৰসকলে তেওঁলোকৰ তেজত আৰু মাংসতে তেওঁলোকৰ গোলাম আছে বুলি কৈছে গোলাম আছে এই গোলামটো কোনে আঁতৰাব বুলি তাত মনুস্মৃতি 8 অধ্যায় 415 পদত লিখা আছে সেইকাৰণে এই মনুস্মৃতিৰে চলাই থকা পাৰ্টি বিজেপি এইটো আমাৰ কাৰণে কেতিয়াও ভাল হ'ব নোৱাৰে আৰু আমি এইটো কেতিয়াও একচেপ্ট নকৰোঁ আৰু বিজেপিয়ে সেইটো চলাই আছে সকলোৱে গম পায় এতিয়া ডিব্ৰু সমষ্টি যিহেতু আপোনাৰ মূল প্ৰতিদ্বন্দ্বী বুলি ক'লে বিজেপিয়ে হ'ব হয় বিজেপি হ'ব পাৰে বিজেপি নহ'বও পাৰে এতিয়া কাৰণ বিজেপিটো একেবাৰে ফিল্ড নাই আমি জনামতে আমি 70% ওপৰত থাকিম বুলি ভাবিছোঁ আপোনাৰ মূল ইছ্যু আপুনি জিকাৰ পিছত কি প্ৰথম কাম হিচাপে কি কৰিব কাৰ্বি আংলঙৰ ৰাইজৰ প্ৰথম কামটো কনষ্টিটিউশ্যনত লিখা আছে আৰ্টিকল 244 সেইটো মতে আমাৰ অট'নমাছ ষ্টেট দিব লাগে সেইটো বুলি আমি কৰিম আৰু 6 শিডিউল
ভালকৈ ইমপ্লিমেণ্ট কৰিব লাগে বুলি আমি কৰিম আৰু লগতে গাঁৱৰ মানুহবিলাক এতিয়া দুখীয়া দৰিদ্ৰৰ তলত গোটেইখিনি দৰিদ্ৰৰ ৰেখাৰ তলতে আছে তেওঁলোকে সেইকাৰণে গাঁৱৰ পপুলেশ্যনক গাঁৱত থকা মানুহবিলাকক ইকনমিক এডুকেশ্যন ছ'চিয়েল ষ্টেটাছটো আমি উঠাবলৈ চেষ্টা কৰিম এইটো ফাৰ্ষ্ট থিং দিল্লীৰামৰ যিবিলাক ডেভেলপমেণ্ট কাম আপুনি আজি তাৰিখত কিমান উঠি আহি আছে তেওঁ ডেভেলপমেণ্ট কাম বহুত হৈছে নিজৰ ঘৰ 200 কোটি টকাৰে তেওঁ বনাব পাৰিছে তেওঁ এইটো লোকৰ নহয় এইটো সেইটোৱে ডেভেলপমেণ্ট এইটো কি আহ্বান জনাব ভোটাৰ ৰাইজক আমি আহ্বান জনাইছোঁ যে এই বিজেপি এণ্টি পিপল পাৰ্টি যিটো শুদ্ৰ বুলি ট্ৰাইবেল শ্বেডিউল কাষ্ট আৰু OBC সকলক যে ঘিণ কৰে তেওঁলোকক মানুহ বুলিও হিচাপ নকৰে সেই লোকক তেওঁলোকক ইয়াৰ পৰা আঁতৰাব লাগে খেদিব লাগে বুলিহে আমি সকলোকে আহ্বান জনাইছোঁ Long live! 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 India Airlines Zindabad! 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 India Airlines Zindabad! 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 India Airlines Zindabad! 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 No to Namaste! No way! No to Namaste! No way!